চৰকাৰৰ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী জেবি একাডেঙৰো আছিলে, আমাৰ কমিশ্যনাৰ আহিছিলে, এডিশ্যনেল কমিশ্যনাৰসকল আহিছিলে, আমাৰ SLMৰ ডাইৰেক্টৰো আহিছিলে আৰু সম্পূৰ্ণ দিছপুৰখন এই দুটা দিন যোৱাকালি PHCৰ কাৰণে আৰু আজি আমাৰ PNRDৰ কাৰণে আৰু এইখিনি মই জনাবলৈ পাই সুখী হৈছোঁ যে অহা বছৰৰ কাৰণে আমি DTAD অঞ্চলত 1,05,000 ঘৰৰ আমি আবণ্টন দিছোঁ আৰু এই DTAD অঞ্চলত অহা আগষ্ট মাহৰ ভিতৰত এই 1,05,000 ঘৰ নিৰ্মাণ কৰাৰ কাৰণে আজি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু যেহেতু আমাক BTR কৰ্তৃপক্ষৰ পৰা আমাক কৈছিলে যে এই অঞ্চলত বহুত আৱাস পাবলৈ মানুহ বাকী আছে, গতিকে সেইকাৰণে আমি আশা ৰাখিছোঁ অহা আগষ্টৰ ভিতৰত 2022 চনৰ আগষ্টৰ ভিতৰত আমি অন্ততঃ 1,05,000 ঘৰ আমি দুখীয়াসকলক আমি দিব পাৰিম। দ্বিতীয়তে আমি কণ্ট্ৰেকচুৱেল পোষ্ট আমি আজি আমাৰ তৰফৰ পৰা আমি হেণ্ডঅভাৰ কৰিছোঁ। আমি প্ৰায় 690 GRS DPC কম্পিউটাৰ এছিষ্টেণ্টকে আদি কৰি আমাৰ 690টা আমাৰ কণ্ট্ৰেকচুৱেল পোষ্ট আমাৰ DTR প্ৰশাসনে তেওঁলোকে এপইণ্টমেণ্ট দিব পাৰিব। আগতে সেইটো আমাৰ কমিশ্যনাৰ অফিচে চাইছিলে আৰু এইটো যিটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট PNRDটো যিটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট আৰু সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই তেওঁলোকক সন্মান জনাই পেলাই 690 পোষ্ট হয়তো দুই এটা বাঢ়িব পাৰে কমিব পাৰে, তেওঁলোকে আমাৰ বিভাগে আমাৰ BTC কৰ্তৃপক্ষই যাতে নিজাকৈ যাতে দিব পাৰে তাৰ কাৰণে আজি আমি কৰ্তৃত্ব প্ৰদান কৰি পেলাই আজি আমি এই পোষ্ট তেওঁলোকক আজি আমি অৰ্পণ কৰিছোঁ। ইয়াৰ বাদেও কি ধৰণৰ উন্নয়নমূলক ৰাজ্যৰ কাৰণে আমাৰ ইয়াৰ উপৰিও আমাৰ যিমানখিনি যেনেকুৱা ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যেনেকুৱা আমি বাক্সাত আমি মানে হেৰি কৰাৰ কাৰণে SLMৰ জৰিয়তে আমি মানে মৌ প্ৰডাকশ্যন কৰাৰ কাৰণে তেনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ কাৰণে আমি আত্মসহায়ক গোটৰ জৰিয়তে যিহেতু আত্মসহায়ক গোটৰ যিটো ষ্ট্ৰেংথ সেই ষ্ট্ৰেংথটো আমাৰ এই অঞ্চলত খুব উন্নত ষ্ট্ৰেংথ। অন্ততঃ তেওঁলোকক যিকোনো সময়ত মাতিলে প্ৰায় 6 লাখ মহিলা তেনেকুৱা আমাৰ ষ্ট্ৰেংথ এটা আছে, 6 লাখ মহিলা একেলগে আহি পেলাই কাম কৰিব পাৰিব। গতিকে মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কৃষ্ণা বৰুৱা ডাঙৰীয়ানী আহিছিলে, তেখেতে MD হয় SLMৰ আৰু মহিলাসকলক আগন্তুক দিনত যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আনকি আমাৰ মহিলাসকলক আমি তিনিচকীয়া গাড়ী যিসকল মহিলাই নিজে ড্ৰাইভ কৰে তেওঁলোকে বেলেগে ড্ৰাইভ কৰিলে নহ'ব, যদি নিজে ড্ৰাইভ কৰাৰ কাৰণে যদি কোনোবা মহিলাই যদি অটো ভেন যদি তেওঁলোকে যদি বিচাৰে তেতিয়াহ'লে আমাৰ তেনেকুৱা প্ৰভিজনো আছে, আমি সেই বিষয়টো আজি অৱগত কৰিছোঁ। মই ভাবোঁ যে এনেকুৱা ধৰণৰ ৰিভিউ আগতে হোৱা নাছিলে আৰু আমি যিহেতু অসম চৰকাৰৰ পৰা আহি পেলাই ৰিভিউ কৰাৰ ফলত বেনিফিট হৈছে, BTRৰ বেনিফিট হৈছে, BTCৰ বেনিফিট হৈছে। গতিকে এই ব্যৱস্থাটো যদি পূৰ্বৰ পৰা যদি চলাই থাকিলেহেঁতেন তেতিয়াহ'লে অন্ততঃ আমাৰ প্ৰশাসন বহুত আগুৱাই গ'লহেঁতেন, আমাৰ উন্নয়ন বহুত আগুৱাই গ'লহেঁতেন। মই আমাৰ মাননীয় চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ PNRDৰ যিজন ইনচাৰ্জ লগতে ডেপুটি চিফ গোবিন্দ বসুমতীকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে যিটো ইনিচিয়েটিভ লৈ পেলাই যে যাতে এওঁলোকক যাতে যিমানবোৰ প্ৰব্লেম আছে এই প্ৰব্লেমবোৰ শ্বৰ্ট আউট কৰাৰ কাৰণে আমাৰ অসম চৰকাৰৰ PHC বিভাগ আৰু PNRDক মাতি পেলাই যি ৰিভিউ কৰাৰ ফলস্বৰূপে আজি সকলো আমাৰ বিষয়াসকলে লাভৱান হৈছে আৰু আগন্তুক দিনত আমি যিহেতু ওৱান নেশ্যন ওৱান কাৰ্ড আমি কৰিবলৈ গৈ আছোঁ, গতিকে ইয়াৰ উপৰিও ফুড এণ্ড চিভিল ছাপ্লাই কিছু কাম আছে। গতিকে আগন্তুক দিনত মই আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত ফুড এণ্ড চিভিল ছাপ্লাই ৰিভিউ লোৱাৰ কাৰণে পুনৰ মই আহিম। সেইকাৰণে আজি আহি তেখেতে আলোচনা কৰিলে, পৰ্যালোচনা কৰিলে, তাৰপিছত বিষয়াসকলক কেনেকৈ নিজৰ ব্লকৰ অধীনত থকা গাঁওবিলাক জনসাধাৰণে কেনেকৈ সেৱা আগবঢ়াব গোটেইখিনি তেখেতে বুজাই দিছে আৰু আমি আশা কৰোঁ তেখেতৰ এই উপস্থিতিৰ জৰিয়তে আমি অন্ততঃ আমাৰ BTR অঞ্চলৰ অকল বিষয়ববীয়াসকলেও নহয় জনসাধাৰণেও ইয়াত উপকৃত হ'ব, আমাৰ অঞ্চল উন্নতি হ'ব। তেখেতে আজি ইয়াত দুটা বিষয়ত আমাক স্পষ্টকৈ এটা আশ্বাস দিছে আৰু সেইটো আশ্বাস অকল আশ্বাসেই নহ'ব, বাস্তৱিকতে ৰূপায়িত হ'ব আৰু সেয়ে হ'ল তেখেতে এই আগষ্টৰ পৰা অহা বছৰ আগষ্টৰ ভিতৰত 1,05,000 ঘৰ যিসকল গৃহহীন তেওঁলোকক বনাই দিয়াৰ এটা কিবা আঁচনি লৈছে আৰু আঁচনিটো এই মাহৰ আগষ্টৰ পৰা আৰম্ভ হ'ব। তাৰ কাৰণে BTD চৰকাৰক 1,300 কোটি টকা তেখেতে ধাৰ্য কৰা হ'ল বুলি আমাক কৈছে আৰু এই ফাণ্ডখিনি আহিব।
তাৰোপৰি যিহেতু আমাৰ এই গোটেই বিভাগটো চলাবৰ কাৰণে এতিয়াও যথেষ্ট ষ্টাফ নাই আমাৰ BCDCৰ যিখিনি অফিচ সেইখিনি চলাবৰ কাৰণে আমাৰ কৰ্মচাৰী নাই আৰু সেইকাৰণে তেওঁলোকৰ এই BCDC অফিচবিলাকো পৰিচালনা কৰিবৰ কাৰণে আমাক যিহেতু কৰ্মী লাগে ষ্টাফ লাগে তাৰ কাৰণে 600 প্ৰায় 90জন নতুনকৈ ৰিক্ৰুট কৰিব লাগে বুলি তেখেতে পৰামৰ্শ দিছে আৰু তেখেতৰ এই উপস্থিতিৰ জৰিয়তে আমাৰ বহুত উপকাৰ হৈছে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু গোটেই BTC-বাসী ৰাইজ অন্তত তেখেতৰ ইয়াৰ উপস্থিত হৈ যিখিনি পৰ্যালোচনা কৰিছে তাৰ জৰিয়তে আমি অন্তত আমাৰ BTT অঞ্চল উন্নতিৰ কাৰণে কাম কৰিবলৈ এটা সুযোগ পাইছোঁ আৰু এটা ৰাস্তা পাইছোঁ সেইকাৰণে আমি BTC-বাসীৰ হৈ তেখেতক ধন্যবাদ দিছোঁ Thank you, sir. Thank you.